চাকৰি পাবলৈ খুব কঠিন। खुलुमबाय रिपाब्लिक निउज नायगिरि साफ्रोमबो रायजो राजा नोंथांमोनखौ बरायबाय। अमा फिसिनायनि गेजेरजों गावनि आथिङाव गाव गसंथानो नाजादों तेजियालपारा गामिनि लाइमोन मिथिंगा बसुमतारिया। सोरखारि साख्रिखौ लामा नायालासिनो अमा फिसिनायनि गेजेरजोंनो गावनि आथिङाव गाव गसंथानो नाजादों उदालगुरि जिल्लानि कलाइगावनि तेजियालपारा गामिनि खुथिया नखरनि लाइमोन मिथिंगा बसुमतारिया। कर'ना महामारिनि थाखाय बायजोआव खामानि मावनानै थानाय मिथिंगा बसुमतारिया न'सिम गिदिंबोफिननो गोनां जायो। गोबां दुखु जारलानि गेजेरजों खामायनानै लाबोनाय रांखौ अमा फिसिनो थाखाय 2020 मायथाइयाव जागायो। मिथिंगाया अमा फिसिनायनि गेजेरजों गावनि आथिङाव गाव गसंथानो नाजानायनि लामाखौ नागिरनानै लादों। একচুৱেলি মই ক'বলৈ খুজিলে প্ৰথমে মই বনাইছিলোঁ প্ৰথম 2টা ৰুম বনাইছিলোঁ। একচুৱেলি মই আপোনাক ইতিমধ্যে ক'লোঁ মই নিজৰ বলেৰে প্ৰথমে মই 2টা ৰুম বনাইছিলোঁ। তাৰপিছত সেই 2টা ৰুমৰ পৰাই মই তাৰ ভিতৰত মই 2টা বিক্ৰী কৰিছিলোঁ প্ৰথমবাৰৰ বাবে। 2টা বিক্ৰী কৰাৰ পিছত সেয়া পইচাৰে মই জমাই মেলি মই এতিয়া মোৰ ৰুম গোটাই টোটেল 8টা বনাইছোঁ মই এতিয়া সেয়াৰ পইচাৰে। ভৱিষ্যত পৰিকল্পনা কেনেকৈ ভাবিছে? ভৱিষ্যত মোৰ পৰিকল্পনা হ'ল কি ফাৰ্মখন মই আৰু ডাঙৰ বনাম আৰু লগতে প্লাছ এতিয়া মই যিহেতু অকলে লাগি আছোঁ মোৰ ভৱিষ্যত পৰিকল্পনা হ'ল কি ফাৰ্মখন ডাঙৰ বনোৱাৰ লগতে যিহেতু আমাৰ গাঁৱৰ কিছুমান ধৰি লওক বা নিবনুৱা যুৱক আছে সেইবোৰক মানে ইয়াতে মানে কিবা এটা সুবিধা দিয়াৰ বাবে যিহেতু সিহঁতক ইয়াতে মই কৰ্মৰ কিবা লাইন দিম বুলি মোৰ এটা আশা আছে। প্ৰশিক্ষণ লৈছিল নেকি? প্ৰশিক্ষণ মানে ক'বলৈ গ'লে প্ৰশিক্ষণ মোৰ বিশেষ সেনেকুৱা বেলেগৰ পৰাই লোৱা নাই যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ দিনটো গতিকে মই কিছুমান বস্তু ইউটিউবত চাই কিছুমান ইউটিউবৰ পৰা শিকিছোঁ আৰু নিজেও প্ৰেক্টিকেলি ট্ৰাই কৰিছোঁ আৰু সেয়াই। ভেটেনাৰী বিভাগত মই এটাই কথা ক'ব বিচাৰোঁ যিহেতু মোৰ 2টা কেছ মোৰ এক্সপিৰিয়েঞ্চ হৈ গৈছে। মই এতিয়া আপোনাক চিম্পল এটা কথা ক'বলৈ যাওঁ বাই চান্স মোৰ কিবা এটা হৈ গ'ল মোৰ গাহৰিকেইটাৰ ভিতৰতে মই যদি ভেটেনাৰীলৈকে যাওঁ মইতো 12টাৰ পিছত গ'লে ডক্টৰ নাপাওঁগৈ বা কেতিয়াবা 10টাৰ পিছত গ'লে ডক্টৰ নাপাওঁগৈ। চ' তেখেতলোকৰ এইটো এটা দায়িত্ব যে যোনবোৰ নেকি আমাৰ এইবোৰ বিভাগৰ তেখেতলোকৰ এটা মহত্বপূৰ্ণ দায়িত্ব এটা আছে। তেখেতলোকে কিন্তু আমি যদি ভেটেনাৰীলৈকে যাওঁ তেখেতলোকে বেমাৰটো ভালকৈ তেখেতলোকে চিকিৎসা কৰিবলৈ কেতিয়াও নাহে। প্লাছ কথাটো হ'ল কি তেখেতলোকে কেতিয়াবা টাইমত পোৱা নাযায়। চ' মই ভাবোঁ কি মোৰ এটাই ৰিকুৱেষ্ট থাকে যিহেতু তেখেতলোকৰ এটা দায়িত্ব দিয়া হৈছে যে তেখেতলোকৰ যোনটো দায়িত্বটো পালন কৰিলে বেছি ভাল হয় আৰু কাৰণ আমাৰ কাৰণে অকণমান সুবিধাও হয় তেতিয়াহ'লে নহয়তো আমাৰ যোনটো নেকি সমস্যা হৈ থাকে আমি ক'ত লৈ যাম। আমাৰ পটককৈ আমাৰ এটাই আহে যে আমাৰ মাইণ্ডত যে ভেটেনাৰীখন আছে আমি তালৈকে লৈ যাম। তাতে যদি আমাৰ তাৰ ওপৰতে যদি ভৰসা নোহোৱা হৈ যায় তেতিয়াহ'লেতো এইটো বহুত দুখ লগা কথা হয়। চ' মই ভাবোঁ এটাই ৰিকুৱেষ্ট যে তেখেতলোকে যদি আমাক অকণমান হেল্প কৰে আমাৰ বহুতখিনি সুবিধা হয় বুলি মই ভাবোঁ আৰু মোৰ ফালৰ পৰা সেইটো ৰিকুৱেষ্ট থাকে। প্ৰডাকশ্যনটো কেনেকুৱা ধৰণৰ হয় তাৰমানে এইটো বছৰেকতটো প্ৰডাকশ্যন বুলি ক'বলৈ গ'লে এতিয়া মোৰ প্ৰডাকশ্যন একচুৱেলি ইহঁতক 6 মান্থছৰ বা 7 মান্থছৰ পিছে ইহঁতক চেলিং হয় আৰু তাতে বছৰত মোৰ 3বাৰকৈ ইহঁতে পোৱালি দিয়ে একচুৱেলি 3বাৰ পোৱালি দিয়ে। এটা মাকা পোৱালি দিয়াৰ পিছত সি 2 মাহ লাগিব তাক পোৱালিটো আপোনাৰ আহাৰ খাবলৈ। 2 মাহৰ পিছত তাক মই যদি চেল কৰি দিওঁ সেই তাৰটো চেল থাকিলে তাৰপিছত আপুনি আকৌ এটা বা বেলেগ ব্ৰিডৰ আপোনাৰ তাতে থাকিব সিটো ধৰি লওক সি আৰু এনে প্ৰেগনেণ্টৰ পিছত তেখেতক পোৱালি দিবলৈ আপোনাৰ 3.5 মাহ লাগি যায়। 3 মাহৰ মূৰে মূৰে আপুনি পোৱালি পাই থাকিব যদি আপুনি মাকা বনাই থৈ দিয়ে। ফাৰ্মত বিক্ৰীটো ক'বলৈ গ'লে আপোনাৰ এতিয়া লকডাউনৰ কাৰণে অকণমান সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে নোহোৱা নহয় কিন্তু একচুৱেলি যোনটো নেকি মাৰ্কেটত যিটো চাবলৈ যায় আমাৰ এতিয়া 7 মান্থত আমি চেল কৰি দিওঁ। 7 মান্থ হ'লে মোৰ এতিয়া 3টা চেল হৈ গৈছে 7 মান্থ। গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰা হৈছে নেকি? গভৰ্ণমেণ্টৰ লগত একচুৱেলি যোগাযোগটো সেনেকুৱা নাই। গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰা হোৱা নাই এতিয়ালৈকে। চ' মই এতিয়া এই প্লেটফৰ্মৰ পৰা মই গভৰ্ণমেণ্টলৈকেও এটা মানে মোৰ তৰফৰ পৰা এটা আশা থাকিলে বা মোৰ তৰফৰ পৰা এটা মই ক'ব বিচাৰোঁ যে যিহেতু আমি কিবা এটা কৰিব লাগিলে যিহেতু ফাইনেন্সৰ যোনটো নেকি প্ৰব্লেম সন্মুখীন হওঁ সেইটো যদি গভৰ্ণমেণ্টে যদি আমাৰ দৰে কিছুমান নিবনুৱা যুৱকক যদি গভৰ্ণমেণ্টে যদি চকু মিলি চায় সেইটো তেতিয়াহ'লে আমি এটা ভাল এটা প্লেটফৰ্ম পাম হয়তো বা যোনটো নেকি আমাৰ এইম আমি জীৱনটোত কি কৰিব বিচাৰোঁ সেইটোলৈকে আমাৰ এইমলৈকে আমি ছাকচেছ হ'ম বুলি ভাবোঁ যদি গভৰ্ণমেণ্টে যদি আমাক যদি সহায় কৰে। দুখন চৰকাৰ নতুন চৰকাৰ ইফালে
অসমৰ যিখন অসম চৰকাৰ হয় হয় ইনচেন্ট্ৰেল চৰকাৰ হয় হয় যদি হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ প্ৰমোদ বড়ো হয় এই তোমালোকে উঠি অহা যুৱ চামৰ যিটো চাকৰিৰ প্ৰব্লেম আছে হয় হয় প্ৰচেছ খোলা হৈছে গাহৰি ফাৰ্ম হয় হয় আৰু হয় বুট ফাৰ্ম এনেকৈ খোলা হয় 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 এই দুইখন চৰকাৰক কি আহ্বান জনাব যে এই যুৱ চামক কেনেকৈ আগুৱাই নিয়ে হয় হয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰলৈকে মোৰ এটাই আহ্বান আৰু আমাৰ BTCৰ একচুৱেলি BTRৰ আমাৰ BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰলৈ মোৰ এটাই আহ্বান থাকিলে যে আমাৰ দৰে যিহেতু আজিকালি চাকৰি পাবলৈ খুব কঠিন যে চাকৰি নাপোৱাৰ ক্ষেত্ৰত কিছুমান যুৱকে কি কৰে ডিগ্ৰী কমপ্লিট কৰাৰ পিছতে তেখেতে কোনো এটা চাকৰিৰ বা কিবা এটা ভাল পদ তেখেতে নাপায় যাৰ কাৰণে নেকি তেখেত তামিলনাডু গুজৰাট বা চেন্নাই ক'ৰবাত গুচি যাব লগা হয় যাৰ কাৰণে নেকি তাতে যায় বহুতখিনি ভুক্তভোগী মানে বহুতখিনি কষ্ট ভুগিব লগা হৈছে চ' মই ভাবোঁ আমাৰ ইয়াতে যদি এই সেনেকুৱা নিবনুৱা যুৱকবিলাকৰ কাৰণে যদি কিছুমান যদি তেখেতলোকে মানে ষ্টেপ যদি কিছুমান লয় তেতিয়াহ'লে মই ভাবোঁ কি আমাৰ যোনখিনি নেকি নিবনুৱা যুৱক যুৱতী তাহাঁতে ঘৰতে থাকি তাহাঁতে নিজৰ জেগাত থাকি কিবা এটা ভাল এটা কাম কৰিব বুলি মই আশা থাকিল মই সেইকাৰণে আকৌ এবাৰ মই এই নিউজৰ মাধ্যমেৰে মই জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ আৰু আমাৰ BTRৰ চিফ মিষ্টাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰলৈকে মই এটাই আহ্বান যে আমাৰ দৰে নিবনুৱা যুৱক যুৱতীৰ কাৰণে তেখেতলোকে যাতে কিবা এটা হ'লে ষ্টেপ লয় যাৰ দৰে নেকি আমি আগুৱাই যাব পাৰোঁ সেইটোকে মোৰ এই নিউজৰ জৰিয়তে সেইটোৰে মোৰ মেছেজ থাকিলে